হাই বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এতিয়া নাগ শংকৰ মন্দিৰলৈ। গৈ থাকোঁতে আমি কলংখন আৰু এফালে চাহপাতৰ বাগানখন দেখি লগতে থকা সেউজীয়া ধাননি পথাৰখনৰ ভিডিঅ' এটা কৰি ল'লোঁ। আমি আহিলোঁ এতিয়া নাগ শংকৰ মন্দিৰ পাই লৈ ধুনীয়াকৈ ধূপ আৰু তেল চাকি এগছৰ সৈতে কিনি লৈ আমি মন্দিৰৰ ফালে আগবাঢ়ি গ'লোঁ। তাৰপিছত আমি মন্দিৰলৈ গৈ ধূপ আৰু চাকি গছি পোনপ্ৰথমে জ্বলাই ল'লোঁ। সকলোৱে জানে মন্দিৰত প্ৰথমতে সেৱাটো প্ৰথম। চাকি গছি জ্বলালে আমি টিলিঙাটো বজাই মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। মন্দিৰৰ ভিতৰত সোমাই ৰঙা ফিটাডাল ধুনীয়াকৈ মেৰিয়াই বান্ধি দিলোঁ। তাৰপিছত সেৱা এটা জনাৰ ওচৰতে পাৰ্ক এখন আছে, পাৰ্কখন চাবলৈ ওলাই আহিলোঁ। পাৰ্কখনত থকা প্ৰথমতে গড়টো আৰু তাৰপিছত হাতীটো চালোঁ। হাতীটো চোৱাৰ পিছত দেখিলোঁ হৰিণা এটা ওচৰত আহি ফটো চটো উঠি ল'লোঁ। নাগ শংকৰ মন্দিৰলৈ যদি সৰু ল'ৰা ছোৱালী আহে কেতিয়াও আমনি নাপায়, কাৰণ সিহঁতৰ কাৰণে খেলা ধূলা বস্তু বহুতো আছে। আৰু সকলোৱে জানে নাগ শংকৰ মন্দিৰ কাছৰ কাৰণে বিখ্যাত। সেইবাবে মই আৰু খুৰা পিতেকে কাছৰ কাৰণে আহাৰলৈ আগবাঢ়ি গ'লোঁ। আৰু কাছ চাব আহিলে এই বেনাৰখন পঢ়ি ল'ব, এইখন হ'ল নিজৰ ছেফটিৰ কাৰণে। তাৰপিছত ময়ো কাছক আহাৰ দিবলৈ ধৰিলোঁ। আহাৰ মানে হ'ল শুকান মাছ নহ'লে কল, তাৰ বাদে কাছৰ বোলে বেলেগ বস্তু একোৱেই নাখায়। আৰু আহাৰ দিয়াৰ লগে লগে কাছখিনি মোৰ ফালে চাই পেলাই আহাৰ খাবলৈ ধৰিলে। চাওকচোন কাছখিনি কি ধুনীয়া সুন্দৰভাৱে আহাৰ খাই আছে। ইয়াত কাছ আৰু শাল মাছ আছে, তাৰ বাদে একোৱে নাই। তাৰপিছত মই এই ৰেলগালত উঠি সকলো কাছখিনি ওপৰৰ পৰা চাবলৈ ধৰিলোঁ। এই পুখুৰীটোতেই কাছ আৰু শাল মাছ 1000 মান আছে। সকলো চাই হোৱাৰ পিছত আমি মন্দিৰৰ ফিল্ডখনলৈ ওলাই আহিলোঁ। তাত এটাই ভাল লাগে, গোটেই ফিল্ডখন পৰিষ্কাৰ চাফ চিকুণতা কৰি ৰাখে। তাৰপিছত সকলো চোৱাৰ পিছত আমি ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।